ভিডিঅ'ৰ সৈতে এক ডাঙৰ গাড়ী ভাল কৰা নহয়, ডাইৰেক্ট ৰেপ কৰি আছোঁ গাড়ী। দেখা আমি কি কালাৰত ৰেপ হ'ব, এইটো হ'ব আপোনালোকৰ ওপৰত নিৰ্ভৰ হ'ব। আপোনালোকে যি কমেণ্ট কৰে সেই কালাৰ দি আমি ৰেপ কৰি দিম। কি কয় হয়নে? একদম নতুন বাইক পুৰা বনাই দিম আজি। আহি আছোঁ গেৰেজ গাড়ী লাইন। আমি গেৰেজত আহি গৈছোঁ। জামানদা গাড়ীখনৰ কলা প্ৰায় 3000 মান টকা খৰচা হ'ব নে? প্ৰায় 3000 মান টকা খৰচা হ'ব। বহুত কিমান লাগি গৈছে এইবাৰ। আপোনাৰ বাৰু এতিয়া ৰেপিংটো আহি আছে 3000 টকা আৰু ৰেপিঙত আমি 2000 টকা ধৰি দিছোঁ। 5000 টকা গাড়ীত কি ধুনীয়া কৰি দিছোঁ।